ফাইনেলি আমি ৰুমলৈ আহি পালোঁ। এতিয়া আমি অকণমান বজাৰো কৰিলোঁ। পানীগাঁও চাৰিআলি গ'লোঁ। পানীগাঁও চাৰিআলিৰ মাছ চব্জি আলু তেল এইবোৰ অলপমান ৰুমৰ কাৰণে বজাৰ কৰিলোঁ। সেইকেইদিন মই ভিডিঅ' দিবলৈ পৰা নাই, যিহেতু মোৰ কলেজ ষ্টাৰ্ট হৈ গ'ল আৰু কলেজ ষ্টাৰ্ট হৈ গ'ল, ফুল ক্লাছ হৈ থাকে, ইভিনিং আহি পাওঁ আৰু তেনেকৈ ভাগৰ লাগি যায় আৰু ভিডিঅ'বোৰ এডিট কৰিবলৈও সময় নহয়। তথাপিও মই চেষ্টা কৰিম মাজে মাজে ভিডিঅ' দিবলৈ। আপোনালোকে মৰম দি থাকিব। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। সেয়া চাবলৈ ভিডিঅ'টো শেষলৈকে চাব। আজি মই পালেং মাছৰ তৰকাৰী বনাবৰ কাৰণে আলু, বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, আদা নহৰু পেষ্ট লৈছোঁ। আলুটো আপোনালোকে মন গ'লে এভইড কৰিব পাৰে। আৰু এয়া মই মাছ 4 পিচ লৈছোঁ। আৰু আজিৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে পালেং শাক। এয়া মই পালেং শাকটো কুটি লৈছোঁ। এয়া মই মাছখিনি হালধি আৰু নিমখ সানি পেলাই ৰেডি কৰি লৈছোঁ। এতিয়া প্ৰথমত মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰিবলৈ মই এয়া কেৰাহীও গৰম দিলোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই তেল ঢালিম। কেৰাহী গৰম হোৱাৰ পিছত তেল গৰম কৰি মই এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছটো এনেদৰে ৰঙা ৰঙা হোৱালৈকে ভাজিব। মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি মাছ ফ্ৰাই কৰা তেল ৰখি গৈছে, সেয়াত আমি আলুখিনি ফ্ৰাই কৰি ল'ম। আলুটোত মই অলপমান হালধি দি দিছোঁ, যাতে ৰংটো ধুনীয়া হয়। এনেদৰে আমি অলপ টাইম ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰা হোৱাৰ পিছত আমি আলুখিনি ওলাই ল'ম। এতিয়া মোৰ আলুখিনিও ফ্ৰাই কৰা হৈ গ'ল, মাছখিনিও হৈ গ'ল। আলু ফ্ৰাই কৰা তেলখিনিতে মই আদা নহৰু পিঁয়াজ আৰু জলকীয়াখিনি দি লৈছোঁ। এয়া ধুনীয়াকৈ ভাজি ল'ম আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে। এয়া মই কুটি থোৱা বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি তেল নেৰালৈকে ধুনীয়াকৈ ভাজিব, যাতে বিলাহীখিনি সম্পূৰ্ণ সিজি যায়। মই অলপ সময়ৰ বাবে ঢাকি দিলোঁ। এয়া মোৰ বিলাহীখিনিও ভজা হৈ গ'ল। এতিয়া মই কুটি থোৱা পালেং শাকখিনিও দি দিম আৰু ভালদৰে ভাজি ল'ম। পালেংখিনিও ভজা হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনিও ইয়াত দি দিম। ফ্ৰাই কৰি হোৱা আলুখিনি দিয়াৰ পিছত মই এতিয়া গৰম পানী উতলাই থৈছোঁ। সেই উতলা গৰম পানীখিনি ইয়াত ঢালি দিম। সেয়া আপোনালোকে নিজৰ জোখ অনুসাৰে কিমানখিনি জোল ৰাখিব বিচাৰিছে সেই অনুপাতে দিব পানীখিনি। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনিও দি দিলোঁ।
মাছৰ তৰকাৰী ইজ ৰেডি। এয়া মোৰ পালেং শাক আৰু মাছৰ তৰকাৰী হৈ গ'ল। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।